আজিৰ সময়ত মানে জমনি আৰু খং উঠা কাম মোৰ লাইফত খুব কমেই হৈছে। তাৰে এটা বিশেষ ব্লগ বুলিয়ে ক'ব পাৰি। একদম ষ্টাইল মাৰি ৰ'দো দি আছিলে দেই, সেইকাৰণে ছানগ্লাছ লগাই ওলাইছিলোঁ এফালে যাবলৈ, মানে খবৰ এটা কৰিবলৈ যাবলৈ ওলাইছিলোঁ এফালে। কিন্তু দেখিছেনে বতৰৰ ৰূপ? ৰ'ব আৰু কাহিনী আছে। বতৰটো দেখি ভাবিলোঁ নাই আমি মানে য'তে যাবলগীয়া আছে পামগৈ আৰু, ইমান মানে প্ৰব্লেম নহয়, গৈ পোৱাৰ পিছতো যদি বৰষুণ দিয়ে আপত্তিটো নাই। সেইটো ভাবিয়ে একদম ধুনীয়াকৈ ভিডিঅ' কৰি একদম বতৰৰ মানে একদম চিনেৰিঅ' লৈ আমি ভাবিছিলোঁ পামগৈ আৰু য'ত যাব লগা আছে। তাৰপিছতে হ'ল এয়া অৱস্থা। গাড়ীখনো নিনিলোঁ, এইটো ভাবিয়ে যে ৰ'দে দি আছে বাইকত যাওঁ, এনেও গৰম দিনত বাইকত যাবৰ কাৰণে ভাল। কিন্তু 2:45 to 5 PM আমি এনেকৈয়ে ফচিলোঁ। লাষ্টত এয়া অৱস্থা দুটাৰে ভাবিছে চাগে ন, একদম ড্ৰেছ চেঞ্জ কৰি চালৱাৰ লগাই ল'লোঁ। বৰষুণত ইমানেই তিতিলোঁ আৰু টাইম গৈ আছিলে। আমাৰ 2-3টা কাম আছিলে একচুৱেলি। চ' 5:15লৈকে আমাৰ হাতত এটা টাইমৰ কাৰণে আমাৰ ওচৰত টাইম আছিলে। তাৰপিছত বেলেগ এটা কামত যাব লগা আছিলে। চ' আৰু ঘৰত গৈ লৰালৰিকৈ কাপোৰ চেঞ্জ কৰিলোঁ, গাড়ীলৈ ওলাই আহিলোঁ। ভাবিলোঁ কিনো কৰিম আৰু, কামটো কৰি হ'ল এটা কাম। তাৰপিছত ভাবিলোঁ গাড়ীতে এনেকৈ খাই লওঁ। গাড়ীতে খাই ল'লোঁ, কাৰণ নামি যোৱাৰ ইচ্ছাও নাই আৰু সময় খুব তাকৰ মানে। সেইকাৰণে কিবাকিবি এটা গাড়ীতে খাই ল'লোঁ। এয়া আছিল আমাৰ দুটাক মাধমাৰ শুধোৱাৰ দিন বতৰে। চ' আজিৰ দিনটো এয়াই আছিলে, আজিলৈ আহিছোঁ। থেংক ইউ।